এই ৰঙালী বিহুৰ উদযাপন অনুষ্ঠানত উপস্থিত থকা অভ্যাগত অতিথি, বিদ্যালয়ৰ প্ৰধান শিক্ষক, পৰিচালনা সমিতিৰ সভাপতি তথা সদস্য, মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু তথা অতিথি সাংবাদিক সকলোলৈকে আমি বিদ্যালয়ৰ তৰফৰ পৰা বিহুববীয়া প্ৰীতি আৰু সম্ভাষণ জ্ঞাপন কৰিছোঁ। অসমীয়া জাতিৰ বাপতি সাহোন এই বহাগ বিহু আমি বিদ্যালয়ত উদযাপন কৰিবলৈ লোৱাৰ উদ্দেশ্য আছিলে যে আমাৰ এই অঞ্চলৰ, আমাৰ এই বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীকে যাতে আমি আমাৰ বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতিৰ শিক্ষা দিব পাৰোঁ। আমাৰ উদ্দেশ্যৰ কথাটো কৈছে যে আমি এখন সমাজত আছোঁ। সমাজ পাতি বসবাস আমি আগন্তুক দিনতো কৰিব লাগিব, য'ত মিলা প্ৰীতি থাকিব, এজনে আনজনক ভাল পোৱাৰ ভাৱ থাকিব, ভালদৰে আমি এজনে আনজনৰ লগত যাতে কথা বতৰা পাতিব পাৰোঁ, আত্মীয়তা ৰাখিব পাৰোঁ, সমন্বয় ৰাখি আগবাঢ়ি যাব পাৰোঁ, ভাতৃত্ববোধ ৰক্ষা কৰি আমি যাতে আগন্তুক দিনত নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰি ল'ব পাৰোঁ। জ্ঞান বিদ্যাৰ বুদ্ধি কৌশল যাতে আমি এই বিদ্যা মন্দিৰৰ পৰা আহৰণ কৰিব পাৰোঁ, এনে এক সুস্থ সামগ্ৰিক পৰিৱেশ, সামাজিক সাংস্কৃতিক আৰু শৈক্ষিক পৰিৱেশ যাতে এই বিদ্যালয়ত আৰু অঞ্চলটোত বিদ্যমান হৈ থাকে, তেতিয়াহে আমি ভাল দিশত আগবাঢ়িব পাৰিম। কাৰণ আমাৰ চিন্তা চৰ্চাবোৰ তেতিয়াহে সুস্থিৰ আৰু দৃঢ়তা থাকিব।
ছাত্ৰীসকলৰ বিদ্যাৰ্থী তথা অবিদ্যাৰ্থীৰ দিশতো সেইবিলাক কাৰ্যসূচীয়ে যথেষ্ট সহায় কৰে। এই বিদ্যালয়ৰ চৌহদটো বিদ্যালয়ৰ যিবিলাক কাৰুকাৰ্য ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য ৰাখি যিটো ব্যৱস্থা লৈছে এই বিদ্যালয় কৰ্তৃপক্ষই সঁচাকৈ প্ৰশংসনীয় পদক্ষেপ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল সবে হাত দাঙি দিয়াচোন, এবাৰ হাত দাঙি দিয়া, আকৌ নমাই দিয়া। বিহু এটা গোৱা, কোনে গাবা? তাৰপৰা বিহু এটা কোনে গাবা? গাব পাৰিবনে নাবা? কোনোবাই গাবা নেকি? গোৱা, গোৱা, থিয় হৈ গোৱা। আহা নাগা নালাগে বাৰু, আহিব নেকি? আহা 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 আহা। সকলোৱে ইমান ধুনীয়াকৈ সাজি কাচি আহিছা, বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰিবা ইয়াত। আহা গালেই হ'ল, যি মন যায় তাকে গাবা। ময়ো গাম, যিটি গাম মই। মহিলা বতাহ জাকি মাৰিলে ওই গছে বনে খলালে ওই পা কিনো সমিয়াই ঢোল পেপা বেজাইছে ও বিহু বিহু লাগিছে গা। সুন্দৰ সুন্দৰ বিহুগীত ভাঙি গাইলে। তোমাৰ নামটো কি? মিতালী দা। ভিতালী দা। ভিতালী দাসে বৰ সুন্দৰ বিহু ভাঙি গালে, বৰ ভাল লাগিল। এটা কথা কি, এই বিহু ভাওনা সংস্কৃতি এইবিলাক আমি কিয় কৰোঁ বাৰু? আজি বিহু যে কৰিলোঁ, কিয় কৰিলোঁ? এই বিহু আমাৰ মনত ফূৰ্তি লাগিছে, আমি ফূৰ্তিটো প্ৰকাশ কৰিছোঁ, নাচিছোঁ। আমি অনুষ্ঠানৰ মাজতে বলক আমি বিদ্যালয়ৰ তৰফৰ পৰা বিহু ওলগ জনাব বিচাৰিছোঁ। এখন বিহুৱান এৰে আমি বিহুৱান প্ৰদান কৰিব। পল্লৱী আছে নাই? পল্লৱী শইকীয়া।
ঐ প্ৰকৃতি বুকুলৈ ঐ বসন্ত কাল আহিলে ঐ গছে বনে সলালে ঐ পাত ঐ কাৱৈ মাৰি নাচনি ঐ কাজি কাচি আহিছে ঐ বিহু বিহু লাগিছে গান Bye.
যিবিলাকক ইয়াত ওচৰ চাপি অনুকোৱা হৈছে যিবোৰ বহুতত আছে মই ক্লাছ 10, 9, 8 আৰু 6 সকলো বহুতক ওচৰ চাপি আহিবলৈ কোৱা হৈছে ক্লাছ 9, ক্লাছ 10, 7, 8 আৰু 6 ইমান চেষ্টা কি অথলে যাব পাৰে ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে মোৰ ৰাজন্ম সাধনাৰ সফলতাকো বদলত দুৰ্যোধন তুমি ৰাজৰাজেশ্বৰ আৰু মই দিনহীন নকৰি তুমি জীৱিত থকাৰ জ্যেষ্ঠ আৰু মই শতকৃতাত্মাৰ কনিষ্ঠ তোমাতে মতে ইমান প্ৰভেদ অথচ ইমান আপোন তুমি মোৰ মৰমৰ ভাগিন আর মই তোমার বুদ্ধিদাতা চেনেহর মাতুল আর বেশি পর নাই দিগন্ত প্রসারে লহ লহ দীপা মেলি অগ্নি জ্বলি উঠিছে তুই করে পতঙ্গ চাপ দিছে রক্ষা নাই তাকে নিবারণ করে রক্ষা নাই তাকে নির্বাপিত করে দুর্যোধন আজি ধর্ম লাগে আজি পুণ্য লাগে ইমান দিন ক্রোধ আসিল রথা দুর্যোধন পাখা খেয়ে ধর্মলৈ মনত নপৰি শ্ৰদ্ধা উপদিক ৰাজসভাত ব্যৱস্থা কৰোঁতে ধৰ্মলৈ মনত নপৰিল আজি ধৰ্ম লাগে মোৰ 99টা ভাতৃ অন্ধকাৰ কাৰাগাৰত তিল তিল কৰি এমুঠি অন্নৰ কাৰণে মাৰিবৰ সময়তে তেতিয়া ধৰ্মলৈ মনত নপৰিল আজি ধৰ্ম লাগে আজি পুণ্য লাগে আজি ধৰ্ম লাগে Bilang baik kan? Bam bam dalani tejo kaiba, bam bam dalani tejo kaiba, marba bela kudisam, dienjo di, bihunu mari boloi jam. Bam bam dalani tejo kaiba, bam bam dalani tejo kaiba, marba bela kudisam, dienjo di, bihunu mari boloi jam. পুৰণা বিহুতে গাওঁ চতে গয়ে গয়ে ও নাদি তৰা বুঢ়াগে পালে ও নাদি তৰা ফুৰিলে ধেবেলি লত নাদি তৰা মাহু আজি পৰা মায়া চিঙি দিয়া যাওঁ মায়া চিঙি দিয়া যাওঁ হ'ল হ'বনে হ'ব গতিকে মই এইখিনি সময়ত অকণমান সময়ত তোমালোকক বিভিন্ন কথা ক'বলৈ সুবিধা যদি পালোঁ তাৰ কাৰণে মই বিদ্যালয় কৰ্তৃপক্ষক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতে আকৌ লগ পাম আৰু মই আশা কৰিছোঁ আজি এই যিটো অনুষ্ঠান পাতিলে বিহু অনুষ্ঠান এই অনুষ্ঠানটো আকৌ পাতক তোমালোকৰ মাজত বন্ধু বান্ধৱৰ সদ্ভাৱ সম্প্ৰীতি হওক আমি ইজনে সিজনক চিনা চিনি আমাৰ মাজতে সদ্ভাৱ সদায় থাকে আৰু তোমালোক ডাঙৰ হৈ এজন ভাল ভাল মানুহ হ'ব পৰা সমাজত তাকে আশা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ ধন্যবাদ
জানো তুমি
সোমাই বগৈছিল আহিলে জানৰ তুলে সোমাই উঘাৰ মাতো শুনিছো জানাই শুনৰ যোৱা বেলি বিহুলাম জানাই শুনৰ ঘূৰি হাতী জানাই শুনৰ এই বেলি ৰাতে মাইকটো অফ আছে নেকি? Vuri
হাতিবা পৰি না জহিমলা ককাল ভাঙি ভাঙি ককাল ভাঙি ভাঙি না আগৰ জহিমলা ককাল ভাঙি ভাঙি বাহু দাঙি দাঙি না আগৰ জহিমলা ককাল ভাঙি ভাঙি বাহু দাঙি দাঙি না এদিকে বিহুতি ধেত্তেৰি ধেত্তেৰি হাতিবা পৰি এদিকে লাগিলে ধেত্তেৰি ধেত্তেৰি হাতিবা পৰি নৰদ খবৰ না দে ধেত্তেৰি ধেত্তেৰি হাতিবা পৰি না জহিমলা ককাল ভাঙি ভাঙি ককাল ভাঙি না আগৰ জহিমলা ককাল ভাঙি ভাঙি ককাল ভাঙি ভাঙি না আজি বিহু বিহু কালি বিহু বিহু ঐ নাহ ফুলফুলি বৰৈ বতৰ দেখি সদালে তাতে বৰষু ডাৱৰ মৰুৱা পথৰে যত বিদ্যালয় চৌহদ আৰু ইয়াৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলে অসমীয়া জাতীয় জীৱনৰ সুস্থ বাতাবৰণ ৰক্ষা কৰাৰ বাবে অসমীয়া জাতীয় জীৱনৰ বাপুতিখন ৰঙালী বিহুৰ আয়ুস ৰেখা যাতে দীৰ্ঘায়ু কৰি ৰাখিব পাৰে নিৰোগী কৰি ৰাখিব পাৰে তাৰে এক আখৰা আমি আৰম্ভ কৰিছোঁ যোৱাটো বৰ্ষৰ পৰা আৰু এই আখৰা নিশ্চয় আমাৰ কাৰ্য বা এই আখৰাৰ ধাৰাবাহিকতা আমি নিশ্চয় ৰক্ষা কৰিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকৰ আশীৰ্বাদ মৰম চেনেহ আজিৰ দৰে আগন্তুক দিনতো আমাক নিশ্চিতভাৱে লাগিব আৰু সেই আশাকাৰে ৰাখি আগন্তুক নতুন বৰ্ষৰ অসমীয়া নতুন বৰ্ষৰ শুভকামনা শুভেচ্ছা সদুতিলৈকে জনাইছোঁ ছাত্ৰ ছাত্ৰীসকলৰ যাতে ভৱিষ্যত উজ্জ্বল হয় ভৱিষ্যতে যাতে ভাল দিশত আগবাঢ়ি যাব পাৰে আৰু জ্যেষ্ঠজনে যাতে আমাক সদায় মৰম চেনেহ আৰু আশীৰ্বাদ প্ৰদান কৰে সেই আশা কৰি মই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ